নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত এইযোৰ কাপোৰৰ এইটো ফুলটো লৈ আহিছোঁ। কেনেদৰে কৰিছিলোঁ মই তাকে দেখুৱাবলৈ। এইখন মই মিঠি কাপোৰত কৰিছিলোঁ, এযোৰ ছেট কৰিছিলোঁ। এইটো চাওকচোন, এনেদৰে কৰিছিলোঁ। প্ৰথমে আমি এনেদৰে চাই ল'ব লাগিব আৰু গ্ৰাফ পেপাৰত আঁকি ল'ব লাগিব, তেতিয়া আপোনালোকে আঁকিব পাৰিব। এতিয়া ইয়াৰ মাজৰটো প্ৰথমে কৰিব লাগিব। কিমানটা ঘৰ দিছোঁ, ইয়াত মই 3টা চাওকচোন এনেদৰে দিছোঁ। এয়া প্ৰথম এতিয়া গ্ৰাফ পেপাৰখন এনেদৰে আমি লৈ ল'লোঁ। লৈ লোৱাৰ পাছত এতিয়া আমি প্ৰথম মাজৰ পৰা কৰিব লাগিব। মাজত চাওকচোন 1 2 3 1 2 3 এনেদৰে মই 3টা ঘৰ দিছিলোঁ। এতিয়া মই ইয়াত আঁকি ল'ম। এয়া চাওকচোন 1 2 আৰু এইটো 3টা দিলোঁ। এতিয়া মই ছেকেণ্ড লাইনটোত চাম। এতিয়া তাতো মই 3টা ঘৰ দিছোঁ। আপোনালোকে যদি কৰিব ইচ্ছা কৰে তেতিয়াহ'লে এনেদৰে গ্ৰাফ পেপাৰত আঁকি ল'ব। তাৰ পিছৰ লাইনতো মই এনেদৰে 3টা লাইনেই দিছিলোঁ, 3টা ঘৰ দিছিলোঁ। এনেদৰে সৰু সৰুকৈ কৰিব লাগিব। এনেদৰে 3টা চাওকচোন, এয়া মই আঁকি ল'লোঁ। এতিয়া তাৰ ওপৰৰখিনিত যিটো ৰঙা কালাৰ দি কৰিছোঁ মই সেইটো লাইন দিম, আঁকিম। এতিয়া সেইটো মই পেনেই দি দেখুৱাই দিছোঁ আৰু তলৰখিনি পেঞ্চিল দি দিছোঁ। ওপৰৰখিনিত এতিয়া মই 3টা দিলোঁ চাওকচোন, 1 2 3 আৰু তাৰ কাষত গোল্ডেন কেইটা আছে, এইকেইটা দেখিছেনে? এইকেইটা মই পেঞ্চিল দি দিলোঁ তাৰ চাইডে চাইডে। এয়া চাওক, এনেদৰে আপোনালোকে আঁকি ল'ব প্ৰথমে, তেতিয়া সহজ হয় কৰিবলৈ। এতিয়া তাৰ আকৌ ওপৰ লাইনটোত কৰিম। এতিয়া 5টা আছে, মই জুখি ল'লোঁ। এতিয়া ৰঙা 5টা আছে, এয়া দেখিছেনে? এয়া 5টা মোৰ হৈ গ'ল। এতিয়া এয়া 5টা হ'ল। তাৰ কাষত গোল্ডেন যিকেইটা আছে সেইকেইটা মই পেঞ্চিল দি আঁকি দিছোঁ। এয়া চাওকচোন, তাৰ কাষে কাষে আপোনাৰ গোল্ডেন কালাৰটো দি দিলোঁ। এতিয়া তাৰ ওপৰ লাইনটোত কৰিম। তাৰ ওপৰ লাইনটোত আছে 7টা। আপোনাৰ এতিয়া মই আকৌ আঁকি দিম 7টা, 3 4 5 6 7। এয়া 7টা হৈ গ'ল মোৰ ঘৰ। আকৌ এতিয়া মই 7টা দিলোঁ। তাৰ ওপৰ লাইনটোত আকৌ চাম, এতিয়া 7টা আছে। আকৌ আমি তাৰ ওপৰ লাইনটোতো এনেদৰে 7টা আঁকি ল'ম। একেবাৰে সহজ, এনেদৰে আপোনালোকে আঁকি ল'ব প্ৰথমে, তাৰপিছত কৰিব, খুব সহজ হয়। আৰু এতিয়া কি কৰিম, ওপৰটোত চাম। ওপৰৰ মাজত এটা, কাষত এটা খালী আছে, এনেদৰে আছে। আকৌ মাজত এটা খালী আছে, দুটা আছে। এয়া চাওকচোন, এতিয়া মোৰ এটা পাহি কমপ্লিট হৈ গ'ল। ওপৰতো দুটা আছে আৰু তাৰ কাষত 7টা আছে। মই এনেদৰে লিখি দেখুৱাই দিছোঁ। এতিয়া আমি সেইটো লাইনত কমপ্লিট হৈ গ'ল এটা পাহি। এতিয়া আমি তাৰ কাষৰ পাহিটো কৰিম। একেদৰে হয়, আপোনালোকে এবাৰ চালেই বুজিব পাৰি যাব। আৰু গ্ৰাফ পেপাৰত এনেদৰে আঁকিব, আঁকি লৈ কৰিব। এতিয়া আমি প্ৰথমে গোল্ডেন কালাৰ যিকেইটা দিছিলোঁ সেইকেইটা মই পেঞ্চিল দি আঁকি ল'লোঁ। আৰু যিকেইটা ৰঙা মই দি কৰিছিলোঁ সেইকেইটা মই এনেদৰে পেইনে দেখুৱাই দিছোঁ আপোনালোকক। চাওকচোন, প্ৰথম 3টা, তাৰপিছত আমি 5টা ঘৰ দিব লাগিব। ৰঙা যিখিনি কৰিছিলোঁ 5টা দিলোঁ। তাৰপিছত আপোনাৰ 7টা দিব লাগিব। এয়া 7 বাৰ হ'ল। আকৌ 7 বাৰ দিব লাগিব। 7 বাৰকৈ দুবাৰ হয়, দুটা লাইনত 7 বাৰ হয়। এতিয়া দেখিলেনে? এয়া 7 বাৰ দিলোঁ। এতিয়া এটা কাষত এটা ঘৰ এৰি 2টা দিলোঁ, আকৌ মাজত এটা এৰি আকৌ 2টা দিলোঁ। এইটো এতিয়া মোৰ 2 নম্বৰ পাহিটো কমপ্লিট হৈ গ'ল। এতিয়া 3 নম্বৰ পাহিটো কৰিম। আপোনালোকে এনেদৰে কৰি মুগাৰ কাপোৰত কৰিব পাৰে। মই কাপোৰযোৰ মুগাৰ কাপোৰতে কৰিছিলোঁ, বা যিকোনো কাপোৰতেই লগাব পাৰে পতিটো কৰি লৈ পেলাই। মই মুগাৰ কাপোৰত কৰিছিলোঁ আৰু সকলোৱে মোক সুধি আছিলে। মই আগতে পাৰ্টত কৰি দেখুৱাইছিলোঁ, কিন্তু ফুলপাহ আজি দেখুৱাইছোঁ। এয়া চাওকচোন, এনেদৰে কৰিব। মই ফুলপাহো কৰি দেখুৱাম কাপোৰত, কিন্তু প্ৰথম আপোনালোকে গ্ৰাফত শিকি ল'ব লাগিব, তাৰপিছতহে কাপোৰত কৰিব পাৰিব। এতিয়া চাওকচোন, মই 3টা পাহি কমপ্লিট কৰিলোঁ। একেদৰেই কৰিব লাগিব। এতিয়া মই 4 নম্বৰ পাহিটো আকৌ আঁকিম। মই এংকৰ গুলি ব্যৱহাৰ কৰিছিলোঁ। আপোনালোকে যদি কৰিব বিচাৰে আনি ল'ব, আনি লৈ মই কৰি দেখুৱাম আৰু মোৰ পিছৰ ভিডিঅ'টোত চাব। এয়া মই 5টা দিলোঁ। তাৰপিছত এতিয়া আকৌ 7টা দিম। খালি ঘৰ ভুল নকৰিব, তেতিয়া মিলি যাব। আকৌ 7টা দিলোঁ। এতিয়া এটা ঘৰ এৰি 2টা দিলোঁ, আকৌ এটা ঘৰ এৰি আকৌ 2টা দিলোঁ। এতিয়া মোৰ কমপ্লিট হৈ গ'ল ফুলপাহ। এই পাহ চাওকচোন। আপোনালোকে বাৰু বুজিব পাৰিলেনে? যদি বুজিব পাৰিলে কমেণ্ট কৰি জনাব। এয়া চাওকচোন, ভিতৰৰ কেইটাত কেনেদৰে দিলোঁ। এইকেইটা গোল্ডেন কালাৰ যিকেইটা আছিল মই সেইকেইটা পেঞ্চিল দি দিছোঁ।
আপোনালোকে যিকোনো কালাৰ ব্যৱহাৰ কৰিব পাৰিব মই গোল্ডেন দিছিলোঁ গুণা দি কৰিছিলোঁ এইপাহ ফুলপাহ চাওকচোন এনেকুৱা হ'ব কৰিলে প্ৰথমতে গ্ৰাফ পেপাৰত আঁকি ল'লে খুব সহজ হয় সেইকাৰণে মই প্ৰথম গ্ৰাফ পেপাৰত আঁকি দেখুৱাইছোঁ এয়া গুণা দি এনেদৰে কৰিলোঁ প্ৰথমে সেইকেইটা মই পেঞ্চিল দি আঁকি দেখুৱাইছোঁ আপোনালোকে মনত ৰাখিব আৰু এইকেইটা যিকেইটা ৰঙা কালাৰ দি কৰিছোঁ বা সেউজীয়া কৰিছোঁ সেইখিনি মই পেইনে আঁকি দেখুৱাইছোঁ এয়া চাওকচোন এইটো হয় ফুলপাহ আজিলৈ আহিছোঁ